হেৰেষ্ট সুইমিং পুলত খালি পানী পানী নীলা নীলা পানী হৈ আছে মানে ইমান টকা পইচা খৰচ কৰি মানে একলেণ্টত যায় আমিও মানে গৈছিলোঁ হেৰেষ্ট আজি মানে সস্তা একলেণ্টত যাম আপোনালোকে মানে ভিডিঅ'টো চাওক ওয়েলকাম বেক টু মাই চেনেল কুঞ্জন ব্লগছ হেৰেষ্ট ভিডিঅ'টো এটা আৰম্ভ কৰোঁ আৰু আজি নতুন বাইকেদি মানে যাম আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক মানে এণ্ট্ৰি ফিজ মানে 20 টকাকৈ আৰু যেতিয়া আমি গা ধোৱা যাম তেতিয়া মানে 1 টকা কৰি দিব লাগিব মানে ব্লগ আমি আগলৈ যাওঁ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক হেৰেষ্ট চাওক কিমান বাপৰে চাওক তাতে কি আছে আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক আপোনালোকক সকলো বস্তু মানে দেখি তেতিয়া মানে সকলোৱে মানে গা ধুই আছে চব কিমান মানুহ আহিছে মানে এই ঘৰৰ গেলা গৰমৰ মাজত মানে গা ধুৱাবৰ কাৰণে চাওক এতিয়া কিমান গাড়ী আৰু কিমান মানুহ মানে আপোনালোকক কি ক'ম ভাই চাপ মানুহ আহিছে মজা চাওক এতিয়া জুলুংগি আছে বাপায়ো ফাৰ্ষ্টতে এইটো দি লওঁ অলপ মজা কৰি লওঁ তাৰপিছত তাতে যাম হেৰেষ্ট চাওক কি মজা মানে আৰু চক তাতে বেছি মানুহ কম মানুহ মানে জিৰণি লৈ আছে মানে হেৰেষ্ট কিমান ধুনীয়া জাগা মানে আপোনালোকে তাৰপিছত বাৰে বাৰে আহিব চাইব তাৰপিছত আপোনালোকক আৰু গুৱাহাটী যাব নালাগে এতেই মানে চুইমিং পুল আছে আপোনালোকে চাওক ভিডিঅ'টো হেৰেষ্ট সকলোৱে মানে চুইমিং পুলত মানে গা ধুই আছে চাওক নীলা নীলা পানী বাপৰে কি মজা লাগে এণ্ট্ৰিটো কৰি ল'ম চুইমিং পুলৰ মানে হেৰেষ্ট এইটো দাদাই মানে আমাৰ মানে এণ্ট্ৰিটো কৰি দিব এজন মানুহৰ মানে 1 টকা কৰি হেৰেষ্ট ব্লক আমি এণ্ট্ৰিটো কৰি ল'ম তাৰপিছত চুইমিং পুলত মানে যাম হেৰেষ্ট এতিয়া মানে মই ড্ৰেছ চেঞ্জ কৰি আছোঁ মানে চুইমিং পুলত গা ধুবৰ কাৰণে মানে ড্ৰেছখিনি মানে মই খুলি সকলোখিনি কৰি লওঁ হেৰেষ্ট মজা লাগিব বাপৰে চুইমিং পুলত যাম আজি হেৰেষ্ট ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মানে হেৰেষ্ট চুইমিং পুলত মানে এতিয়া নামিবলৈ মানে গৈ আছোঁ এতিয়া মানে কেনেকুৱা লাগিব একদম মানে কি ক'ম মানে ভাই চাওক পানী তলতে হেৰেষ্ট চাওক পানী তলত মানে আছে মানে কিমান পানী মাৰে ভাই চাওক মোক মানে ডুবাই লৈ যাই আছে কিমান পানী ভাই চাওক কি কম মানে চব পানী বাপৰে পানীয়ে পানী ভাই মোক লৈ যাই ভাই পানী মানে কি কম বাপৰে তো আৰু চক এতিয়া কিমান মানুহ মানে আহিছে হেৰেষ্ট একদম মজা মানে চক কৰি হেৰেষ্ট মই চুইমিং পুলত সাঁতুৰিবলৈ গৈছিলোঁ মানে সাঁতুৰিব নোৱাৰিলোঁ মানে একদম নৰুই মানে সাঁতুৰিব মই হেৰেষ্ট চাওক দুটা দাদাই মানে ৰেচ লাগি আছে কোনে আগত যাব পাৰে মানে হেৰেষ্ট মই মানে এতেতো বহুত পানী মোৰতো ভৰিতো লগা নাই সেইকাৰণে মই টিউব এটা লৈ লৈছোঁ তাৰপিছত টিউবত মানে হাত দি মানে মই ভিডিঅ'টো বনাই আছোঁ হেৰেষ্ট চাওক আপোনালোকক কি ক'ম যিটো মজা মানে এতিয়া মানে আহিছে আপোনালোকে যদি আহিব তেতিয়াই আপোনালোকক মজা লাগিব মানে ফিলিংছটো পাব আৰু কি হেৰেষ্ট কেনেকৈ সাঁতুৰি ময়ে ভাবিছিলোঁ সেইকাৰণে মানে মই ভাবিছিলোঁ সাঁতোৰ পাৰোঁ না নৰোঁ তাৰপিছত একদম সাঁতোৰ পাৰিব মানে মই নৰোৱে ক'ব গ'লে মানে একদমেই মানে মই সাঁতোৰ পাৰিব হেৰেষ্ট মানে মাটিত খেলে মই হ'লোঁ এটা বেলেগ মানুহ সেইকাৰণে মানে মই মানে পানীত খেলি আছোঁ মানে আনন্দ ফূৰ্তি সকলোখিনি কৰি আছোঁ মানে হেৰেষ্ট এটা টিউব লৈছোঁ টিউবত মানে সাঁতোৰ পাৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ ভাই চাপ কি মজা চাওক সকলো কিমান মানুহ আছে মানে এতে আপোনালোকক কি ক'ম মানে পুৰা মজা আপোনালোকক আহিব হেৰেষ্ট মই এটা বেলেগ টাইপৰ সাঁতোৰ পাৰিবৰ কাৰণে মানে মই খুজিছিলোঁ কিন্তু নৰিলোঁ তাৰপিছত সৰু ল'ৰা ছোৱালীৰ পৰা শিকি ল'লি মানে আৰু ডাঙৰ দাদাবিলাকেও মানে এইবিলাক কৰি আছে চাব আপোনালোকক দেখিছে হেৰেষ্ট চাওক দাদাই মানে কেনেকৈ মানে টোপনি দিয়া নিচিনা সাঁতুৰি আছে এতিয়া মানে কাপোৰ চাপোৰ চেঞ্জ কৰি যাওঁ কৰোঁ মানে তাৰপিছত মানে ইয়াৰ পৰা আমি গুচি যাম হেৰেষ্ট আজি বাৰু মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু মোৰ অলপ চৰ্দি কাজ আছে কাৰণে বেছি টাইম মানে গা ধোৱা নাই মানে হেৰেষ্ট চুইমিং পুলত কিছুমান মানে নিয়ম আছে এইবিলাক যেন বাঁহেৰ ওপৰেদি জঁপিয়াব মানে যাব নোৱাৰে আৰু যিসকলে মদ খায় সিসকলে মানে চুইমিং পুলত মানে স্নান কৰিব নোৱাৰে মানে এইবিলাক মানে 9টা নিয়ম আছে আপোনালোকক মানে মই মানে 2টা নিয়মে কৈ দিছোঁ এতিয়া মানে আমি মানে গুচি যাই আছোঁ সকলোৱে মানে এতিয়া মানে বিদায় দিলোঁ আৰু চুইমিং পুলতো মানে ধন্যবাদ দি দিলোঁ মানে এইটো ইমান মানে কম দামতো মানে আমাক মানে চুইমিং পুলৰ মজাটো দিছে সেইকাৰণে
সকলোকে মানে ইয়াতে ধন্যবাদ দি দিলোঁ হেৰস্ত আৰু মানে এতিয়া মানে আমি মানে ঘৰত লৈ গুচি যাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে ভিডিঅ'টো আপোনালোকে হেৰস্ত এতিয়া যিটো গুচি যাম আপোনালোকক মই এটা মানে পুখুৰী দেখাই দিওঁ আৰু এটা চাইড বোট দেখাই দিম মানে আপোনালোকক হেৰস্ত চক এটা বোট আছে কি মজাৰ ভাই চাপ এইটোত উঠবা পাৰলি ভাল লাগিল হেঁতেন আমাৰ দেৰি হৈ গৈছে কাৰণে আমি মানে এইটোত উঠা নাই বাৰু লোক মানে সকলো বস্তু যেহেতু দেখাই দিলোঁ আৰু ইয়াতে মানে মোৰ ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মানে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব ফেচবুকে চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰি দিব